8 বজাৰ পৰা বৰঠেকৰাবাৰী নৱজ্যোতি কৃষ্টি সংঘৰ লগতে সদৌ বৰঠেকৰাবাৰী ৰাইজৰ সহযোগত আজি জুবিনদাৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানৰ জৰিয়তে আমি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে অনুৰোধ জনাম যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যেন কোনো কীৰ্তনালী নহয়। ইতিমধ্যে যি পদক্ষেপ লৈছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজে তেখেতৰ যিহেতু আমাৰ অসমীয়া মানুহৰ যি মাংগলিক নীতি নিয়ম আছে এই নীতি নিয়মখিনিৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিলে আৰু ইতিমধ্যে সকলো নীতি নিয়ম সমাপন হোৱাৰ দিশত আৰু এতিয়া যদি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যদি কিবা হিন্দেৰী হয় কীৰ্তনালী হয় সমগ্ৰ ৰাইজে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ ওলাই আহিব আৰু ছিংগাপুৰত যি আমাৰ প্ৰবাসী অসমীয়াসকল আছে তেখেতসকলক অনতিপলমে আহি যি ন্যায়িক তদন্ত চলি আছে এই ন্যায়িক তদন্ত ব্যৱস্থাত অংশগ্ৰহণ কৰি সহযোগিতা কৰি জুবিন গাৰ্গক ন্যায়ৰ ক্ষেত্ৰত যেন এখোজ আগবাঢ়ে তাৰ বাবে আমি আহ্বান জনাম। আৰু এবাৰ মই মুখ্যমন্ত্ৰী মহোদয় তথা প্ৰশাসনক অনুৰোধ জনাব বিচাৰিছোঁ, ৰাইজ কিন্তু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰ কৰিয়েই ক্ষান্ত নাথাকে। জুবিন গাৰ্গৰ উচিত ন্যায় তদন্তৰ কাৰণে আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিব। গতিকে আমি প্ৰশাসন তথা অসম চৰকাৰক অনুৰোধ জনাইছোঁ ৰাইজক বাধ্য নকৰাব আৰু ৰাইজৰ যি হিয়াৰ দাবী হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যি পৰ্যায়লৈ তদন্ত কৰিব পাৰে যি পৰ্যায়লৈ আইনী আওতাত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে সকলোবোৰ কৰি ৰাইজক যেন আশ্বস্ত কৰিব পাৰে আৰু এইখিনি বিশ্বাস আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আছে আৰু ন্যায়িক ব্যৱস্থাৰ ওপৰত আছে। কিন্তু যি প্ৰবাসী অসমীয়া ছিংগাপুৰত আছে তেওঁলোকেও ইয়াত আহিব লাগে, যিহেতু আমাৰ অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰে। গতিকে প্ৰবাসী অসমীয়াসকলেও জুবিন গাৰ্গৰ প্ৰতি যি শ্ৰদ্ধা আৰু মৰম আছে তাক প্ৰদৰ্শন কৰা ইয়াত সুযোগ বুলি আমি অনুভৱ কৰিছোঁ। ইমান জ্ঞান গম্ভীৰ জুবিন গাৰ্গৰ আৱিষ্কাৰ